নমস্কাৰ বন্ধুসকল, আমাৰ এই ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি আৰম্ভ কৰিবলৈ ওলাইছো অসমীয়া কুইজৰ 10টা প্ৰশ্ন উত্তৰৰ বিষয়ে। আপোনালোকে ভিডিঅটো শেষলৈকে চাব আৰু আপোনালোকক এটা প্ৰশ্ন উত্তৰৰ বাবে 5 ছেকেণ্ডকৈ সময় দিয়া হ'ব। আপোনালোকে যদি উত্তৰটো পাৰে কমেন্ট বক্সত জনাই দিবচোন। এতিয়া আহক ভিডিঅটো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন, অসমীয়া সাহিত্যৰ বেকন কোন? আপোনালোকে ভিডিঅটো ৰখাই লৈ বহি উলিয়াই নোট কৰি ল'ব। উত্তৰটো হৈছে সত্যনাথ বৰা। 2 নম্বৰ প্ৰশ্ন, অসমীয়া কথা কবিতাৰ জনক কোন? উত্তৰটো হৈছে যতীন্দ্ৰনাথ দুৱৰা। 3 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? উত্তৰটো হৈছে ধৰ্ম পুস্তক। 4 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া ৰোমান্টিক কবিতা কোনটো? উত্তৰটো হৈছে বনকুঁৱৰী। 5 নম্বৰ প্ৰশ্ন, অসমীয়া চুটিগল্পৰ জনক কোন? উত্তৰটো হৈছে লক্ষ্মীনাথ বেজবৰুৱা। 6 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া গল্প সংকলনখনৰ নাম কি? উত্তৰটো হৈছে সুৰভি, লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত। 7 নম্বৰ প্ৰশ্ন, বিভিন্ন বঁটা লাভ কৰা ৰং-বং তেৰাঙৰ গ্ৰন্থখনৰ নাম কি? উত্তৰটো হৈছে ৰং-মিলিৰ হাঁহি। 8 নম্বৰ প্ৰশ্ন, কীৰ্তন ঘোষা সৰ্বপ্ৰথম ছপা কৰা ব্যক্তিজন কোন আছিল? উত্তৰটো হৈছে হৰিবিলাস আগৰৱালা। 9 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী পুথি কোনখন? উত্তৰটো হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ মৃত্যুঞ্জয় নামৰ পুথিখন। 10 নম্বৰ প্ৰশ্ন, জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলাজনৰ নাম কি? উত্তৰটো হৈছে ডক্টৰ মামণি ৰয়ছম গোস্বামী। আপোনালোকে যদি আমাৰ এই ভিডিঅটো চাই ভাল পালে আৰু বহুতো নজনা কথা জানিলে তেন্তে ভিডিঅটো লাইক কৰক, শ্বেয়াৰ কৰক, কমেন্ট কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। আৰু আমি নতুনকৈ দিয়া ভিডিঅ'বোৰ প্ৰথমতে চাবৰ বাবে কাষতে থকা ঘণ্টিটো এবাৰ বজাই দিব। ধন্যবাদ।